মৰ্নিং বন্ধুসকল, মৰ্নিং। চাইক্লিং এণ্ড এক্সপ্ল'ৰিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইন্দ্ৰজিত আৰু ইয়াৰ মোৰ লগত অভিজিত। আজি আমি গৈ আছোঁ ক'ত যাম ভাই? ডেকাথলন নে ডিকেথলন? এই ডেকাথলন কিবা এটা হয় আৰু ডিকেথলন কয় নে ডেকাথলন কয়। গতিকে আমি তাত গৈ আছোঁ। এইখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম দোকান হয়, এখনেই আছে নৰ্থ ইষ্টত। ইয়াত কি পায়? আপোনালোক যদি বিগিনাৰ, আপোনালোকে এখন চাইকেল ক্ৰয় কৰিব বিচাৰিছে আৰু ইয়াৰ এক্সেচৰিজসমূহ ক'ত পাব, এইটো প্ৰশ্নই আপোনালোকৰ মনত সদায় আহি ভুমুকি মাৰেহি। গতিকে আমি এনেকুৱা এখন দোকানলৈ গৈ আছোঁ য'ত আপুনি চাইকেলৰ সমূহ এক্সেচৰিজ পাব একে জেগাতে। বহুত বস্তু আছে তাতে। খেলৰ যেনেকৈ ক্ৰিকেট, ভলীবল, যিয়ে খেল নহওক সমূহ স্পৰ্টছৰ এক্সেচৰিজ ইয়াত পোৱা যাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি জালুকবাৰী পাইছোঁহি, একো খোৱা নাই এতিয়ালৈকে। সেইকাৰণে কিবা এটা খাই লওঁ ইয়াতে, পৰঠা কিবা এটা খাই লওঁ আৰু। বলক তাত খাবলৈ কি হ'ব? পৰঠা হ'ব, পোলাও হ'ব। পৰঠা কেনেকৈ দিয়ক? 2টা প্লেট খাই দিওঁ। এয়া আমি ডেকাথলন পাইছোঁহি। ভিতৰত কি আছে অলপ ভালকৈ দেখাবলৈ ট্ৰাই কৰিম। বলক ভিতৰৰ পৰা আহোঁগৈ এতিয়া। আমি সোমাই সেই বেগ দেখিবলৈ পাইছোঁ। এই সৰু বেগকেইটাৰ দাম 199। ইয়াত আপোনালোকে বিভিন্ন বস্তু নিব পাৰে। আৰু ডাঙৰ বেগকেইটা 99ৰ পানী বটল এটা লৈয়ে লওঁ। এইটো লৈ ল'লোঁ। তাৰপৰা এয়া আপোনাৰ চাইকেলৰ ষ্টেণ্ড এডালৰ 699। তাৰপৰা এইটো আপোনাৰ একেই, এইটো 499ৰ। এইবিলাক মাডগাৰ্ড, তাৰমানে বোকাটো ধৰি দিয়ে আৰু। এইটো ছিটটো চাইকেলৰ, মানে গাড়ো একদম পূৰা কোমল আৰু একদম বহি আৰাম লাগিব পূৰা। এইটো হেণ্ডপাম্প, এইটো আপোনাৰ 599ৰ। এইটো লগত লৈ ঘূৰি ফুৰিব পাৰিব আৰু চাইকেল চলাই যাওঁতেও। এইটো তাতকৈ ডাঙৰ, এইটো ফুট পাম্প। এইটোৰ দাম 1100।
1100 এইবিলাক মাল্টি টুল এইটো চাইকেল বোলে ৰাস্তাত বেয়া হৈ গ'ল বোলে কিবা কিবি টান চান কৰিবলগীয়া হ'ল বোলে এইটো তেতিয়া এইটো কামত আহিব পূৰা 259 এইটো লৈ ল'ব পাৰে বাৰু এইটো ডিঙিত মাৰিব পাৰি চাগে এইটো 199 মানৰ লৈ ল'ব এইটো আপোনাৰ এডাল চাইকেলৰ চেইন এডাল 499 আহি যাব পূৰা এইটো তাৰপৰা এডাল ব্ৰেক ৱায়াৰ এইটো 199 লিখাই আছে আৰু তাৰপৰা এইডাল গিয়াৰ শ্বিফ্টাৰডাল 799 হেলমেটটো এইটো ল'ব পাৰি বাৰু এই টপা ওলাই গ'ল টপা মূৰটো ওলাই গৈছে এই লাজ নকৰিবি দেই লাজ নকৰিবি মইহে আছোঁ ইয়াত এইটো খুলি দে এই টপা মূৰটো চাব দেই লাজ কৰিছ যদি ইফালে চাই থাক তই লাজ কৰিব নালাগে বা ইমানগাল চাইকেল কোনোবাই যদি ইয়াত চাইকেল ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এবাৰ আহি চাই যাব পাৰিব ইয়াতে এইখন দেখিছে নাই এইখন ইমান মজা চাইকেল আৰু দামটো দেখিছে নাই ইয়াৰ দামটো চাওক এবাৰ ইমান দামততো এখন বাইকে আহি যাব আৰু দুখন স্কুটি আহিব চাগে আজিকালি আৰু এইটো হৈছে জিম আৰু য়োগা ছেকশ্যন ইয়াত আমাৰ জিমৰ ইকুইপমেণ্টছবিলাক আহি যাব পৰা সেইবিলাক ডেকাথলনৰ ভাল কথাটো হ'ল যে ইয়াত চব স্পৰ্টছৰ ইকুইপমেণ্টছ পোৱা যায় আৰু বহুত ভেৰাইটিজ থাকে এইবিলাক পেড ছেট এইবিলাক চব থাকে আৰু ইয়াতে ক্ৰিকেটৰ বাপৰে ইমান ডাঙৰ ফেন লাইফত ফাৰ্ষ্ট দেখিছোঁ দেই নহ'ব আপুনিও যদি ইয়াৰ পৰা চাইকেল কিনিম বুলি ভাবিছে তেতিয়াহ'লে ইয়াতে চাইকেল ছাৰ্ভিচিঙৰ ধুনীয়া ব্যৱস্থা আছে দিছে এইকেইটা এটা সৰু ৰাইডৰ পিছত আমি আহি ৰুম পাইছোঁহি ঘূৰি আহোঁতে কেমেৰাটো চাৰ্জ নাই কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ খালি একেই ৰাস্তাই আহিছোঁ ভাগৰটো অলপ বেছি লাগিছে সেইটোৱে ডিফাৰেঞ্চ আৰু এতিয়া পাইছোঁহি আকৌ নেক্সট ৰাইডত লগ পাম ক'ত যাওঁ আপোনালোকে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো টিপি দিব